আমি কোনোবা এটা ইণ্টাৰভিউত আপুনি এবাৰ কৈছিলে যে সেই সময়ত একে সময়তে আপোনাৰ তুমি মাথুমু ছবিখনৰ কামো চলি আছিলে আপুনি নিজৰ ছবিখনৰ এটা গীত হিয়া দিয়া নিয়াত দিছিলে তেনেকুৱাও হৈছিলে কোনোবা গান দি দিছিলে আৰু তেতিয়া বৰ দিগদাৰ হৈছিলে দুখন চিনেমা একেলগে কৰি থকা মানে আৰু তুমি মাথুমুটো মোৰ ষ্টৰিটো চব নিজৰ আছিলে চ' তাত মই এনি টাইম লাগি থাকিবলগীয়া হৈছে ভাবিলে অকণমান মানে খঙো উঠিছিলে মাজতে মানে গান ৰেডি হোৱা নাই তাৰপিছত মই বোলো এতিয়া গান দিব লাগিব নহ'লে বেয়া পাব আৰু মই মাজতে এদিন কৰি দিলোঁ বোলো আৰু এটা ল'ৰা আছে আপুনি মোৰ লগত যদি দিগদাৰ পাইছে তাক লৈ লওক দিগন্ত ভাৰতী কথা ক'লে তো ভাইমেলা গৈ পেলাই ঘৰত কৈছে কি ধৰণৰ ল'ৰা চিনেমা এখন দিছোঁ বেলেগৰ কথা কৈ আছে মিউজিক কৰিবলৈ বোলো মই কৰি দিম খালি মই অকণমান টাইম লাগিব আৰু মই ৰাতি কাম কৰোঁ প্ৰব্লেমটো সেইটো এদিন মোক ক'লে যে মই বিচনাখন লৈ আহিব লাগিব আৰু তোমাৰ লগত কাম কৰিলে ৰাতিপুৱালৈকে কাম কৰোঁ মই 4টা 5টা গোটেই ৰাতি বহি থাকে ভাইমেলা মানে অকণমান হেৰিও হয় খঙো উঠে চাগে তাৰপিছত খানা চানা আহে এইবোৰ খোৱা বোৱা হয় তাৰপিছত যেনে তেনে কৰি দিলোঁ আৰু প্ৰথম দিনা আহি পাই গ'লহি আহি 9টা বজাত মই শুইছোঁহে 5টা বজাত মোক কৈছে দাদা আহি গ'ল বুলি মোৰ গানেই ৰেডি কৰা নাই মই বোলে আপুনি বহক চাহ তাহ খাওক মই বদমাছটো মানে আৰু মই অকণমান স্পণ্টেনিয়াছ হয় প্ৰব্লেম নাই তো ভিতৰৰ ইটো ৰুমত গৈ পেলাই হাৰমনিয়ামখন লৈ পেলাই ফটাফট 3টা গান বনাই পেলাই শুনাই দিলোঁ গোটেইকেইটা ভাল পালে সেই মুহূৰ্ত তাৰে এটা তুমি মোৰ মাথুমুৰৰ গীত আছিলে তাৰে এটা এখন চিনেমাৰ গান এটা মই দি দিলোঁ মিঠা মানে গানবিলাক হৈছিল আজি যেনেকৈ আপোনালোকৰ ষ্টুডিঅ'ত হঠাতে পকেটৰ পৰা ওলাই পেলাই চেৰি দি দিলে তেওঁ গান দিয়াৰ প্ৰচেছটো সেইটোৱে হঠাতে তেওঁ দিয়ে হঠাতে সৃষ্টি হঠাতে হয় গতিকে সেই গোটেইবিলাক বস্তু চিনেমাখনত পাব আৰু জুবিন দা সেই ছবিসমূহত আপোনাৰ প্ৰতিটো গীত এটাৰ পিছত এটা কালজয়ী সৃষ্টি বুলি ক'ব লাগিব মায়াবিনী ৰাতিৰ বুকুৰ কথাই কওঁ প্ৰতিটো গীতেই আচলতে নাম উল্লেখ কৰিবই নোৱাৰি মায়াবিনীটো ডাগৰ গান আছিলে হয় তাৰপিছত যেতিয়া আপুনি এতিয়া তেখেতৰ বাপিক ভাইমন্দাত আপুনি সংগীতৰ কাম যেতিয়া কৰিছে নিশ্চয় সেই দিশটোৰ ওপৰত যথেষ্ট চাবলগীয়া হৈছে কাৰণ ইমান জনপ্ৰিয় গীত তেখেতৰ ছবিত আপুনি উপহাৰ দিলে আৰু এতিয়া এই সংগীতৰ দিশটো কি ধৰণে চাইছে এৰাইৰি ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছে সকলোৱে হৃদয় স্পৰ্শ কৰিছে এৰাইৰিটো মই কৰিলোঁ হেৰি মানে কি যিহেতু বায়'পিক চিনেমা মই কাৰণে আকৌ মই একেটা সময়তে মই ৰৈ বিনালে মই চিনেমা বনাই আছোঁ সেইখন আকৌ একদম ৱেষ্টাৰ্ণাইজ গোটেই গান তাৰ মাজত এইটো গান কৰিছোঁ মই সেইকাৰণে 20 বছৰ আগলৈ গুচি গ'লোঁ আকৌ পিছলৈ মই বোলো যেতিয়া ক'লে বায়'পিক মই বোলো এইটো গান অকণমান বেলেগ হ'ব লাগিব এইটো অলপ পুৰণা ফিল এটা থাকিব লাগিব চ' সেইধৰণে গানটো বনালোঁ তাৰপিছত ই মোক কৈ আছে কামুৰি আছে মোৰ গানটো মই লিখিব লাগে মই কৈছোঁ তই লিখ ইজনে সিজনলৈ ঠেলিছে ই কৈছে মই চিনেমাখনত লাগি আছোঁ এতিয়া মই আকৌ তাত সোমাবলৈ মন নাই লাষ্টত সেইকাৰণে দিগন্ত ভাৰতীক ক'লোঁ ই বৰ ধুনীয়া লিখিলে বোলো এটাই মানুহ আছে দিগন্তক দে কাৰণ মই যোৱাকালি ভাইমন্দাৰ প্ৰিমিয়াৰ শ্ব'ৰ সময়তে হঠাৎ অসমীয়া জাতীয় জীৱনৰ স্বাভিমান আৰু আৱেগ আমাৰ সকলোৰে হাৰ্ট থ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া হঠাৎ অসুস্থ হৈ পৰাৰ আমি খবৰ পাওঁ যোৱা নিশাই আমি খবৰ পাইছোঁ কাৰণ আমিও প্ৰিমিয়াৰ শ্ব'ত আছিলোঁ এতিয়া আমি ডক্টৰৰ লগত কথা বতৰা পাতি গম পাইছোঁ যে এতিয়া বিশেষ চিন্তাৰ কাৰণ নাই সুস্থ হৈ উঠিছে আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আমি সকলোৱে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ যাতে জুবিন গাৰ্গ ডাঙৰীয়া পুনৰ সুস্থ হৈ আমাৰ মাজলৈ আহে গান গাবলৈ নতুন সৃষ্টি কৰিবলৈ আৰু জাতিক জগাবলৈ নিশ্চিতভাৱে বহু যথেষ্ট কষ্ট কৰে আৰু উৰেটো নিশা তেওঁ গান গাই সুৰ দিয়ে বিভিন্ন মিউজিকৰ লগত বিভিন্ন কাম কাজ কৰে আৰু এতিয়া শেহতীয়াকৈ যথেষ্ট তেওঁৰ বোজা বেছি হৈছে বিশেষকৈ চিনেমাৰ লগতো জড়িত হৈ পৰিছে গতিকে অকণমান কিছু জিৰণিৰ প্ৰয়োজনীয়তা আছে গতিকে আমি সংবাদ মাধ্যমৰ যোগেদিয়ে জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান জনাইছোঁ অকণমান যাতে জিৰণিও লৈ স্বাস্থ্যৰ কথাও যাতে লক্ষ্য ৰাখে কাৰণ দেহা থাকিলেহে বেহা নহয় জানো গতিকে মই ভাবোঁ যে স্বাস্থ্যটো ভালে ৰাখি সৃষ্টিশীলতাটো অটুট ৰাখক আৰু আমাৰ সমাজক জাতীয় জীৱনক নতুন ন সৃষ্টিৰ সোৱাদ দিয়ক খোৰাক দিয়ক আৰু সমাজক জাতিক জগাবৰ কাৰণে যাতে সদায় কাম কৰি